মানিকপুৰৰ ডাঙাইগাঁও বিছমিল্লা হোটেলত অঘটন। নিচাজাতীয় দ্ৰব্য সেৱন কৰাই হোটেলৰ পৰা লুটপাট। টকাসহ বিভিন্ন সা-সামগ্ৰী লুটিলে দুৰ্বৃত্তৰ দলে। হোটেলৰ কৰ্মচাৰী তিনিগৰাকীক অচেতন অৱস্থাত উদ্ধাৰ। মানিকপুৰ আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰিছে ক্ৰমে হোমাৰ আলী, হাছিনা বেগম, মফিজ আলী। নিশা হোটেলত থাকিবলৈ দিছিল দুৰ্বৃত্তৰ দলটোক। অঞ্চলব্যাপী প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ককিলাৰ পৰা শাহিদুল ইছলামৰ ৰিপৰ্ট, ডি নিউজ আছাম। চাহ খাইছিলি? চাহ দিছিল মানুষ চিন ওই মানুষগুলা যাইছিল আগর চিনো আর কয়টা বাজে খাওয়াইছে রাতের? কোন হোটেলে? কোন হোটেলে? বিসমিল্লাহ হোটেল। তোমার নাম কি? তোমার বাড়ি? কাবাইটারি। কই গেছিলা? বিজনি। কওকচোন আসলতে ঘটনাটো কি হৈছিল? আসলতে মানে আমি পুৱা ফোন দিয়ে 5টা বজালৈকে তাতে দোকানত আছিলোঁ। মোৰ ঘৰৰ নিয়াৰ বছৰতে আৰু কি হোটেলটো মানে 5টা বজালৈকে ভালে আছিল। তাৰপিছত ৰাতি 11টামান 12টামানলৈকে দোকান খোলাই থাকে ডেইলি। তো তাৰপিছত কি হৈছে মানে কোনোবা মানুহ আহিছে দোকানত। অহাৰ পিছত মানে সিহঁতক তিনিজন, দুটা ভাই আৰু বোৱাৰী, তিনিটাকে মানে নিচা খুৱাই মানে সম্পূৰ্ণ লুটপাট কৰি লৈ গৈছে। কি নিছে? ঘৰৰ মানে অলংকাৰ যিমান আছিল, ঘৰৰ মানে গোটেই ফেমিলিটোৰ যিমান প্ৰপাৰ্টি মানে তাতেই মানে আগত আছিল মানুহজন কাবাইটিৰ দোকান কৰিছিল, এতিয়া মানে উঠি আহি ইয়াতে দোকান এটা ভাড়া লৈছে। ভাড়া লৈ গোটেইখিনি মানুহ ইয়াতে থাকে। গোটেই প্ৰপাৰ্টিটো মানে লুটপাট কৰি লৈ গৈছে। ঠাইখিনিৰ নাম? যাৰখিনিৰ নাম গোসাইগাঁও। আৰু হোটেলখনৰ নাম? বিছমিল্লা হোটেল। ৰাতি কেইটামানৰ ঘটনা? ৰাতি 11টা, 11:30, 12টাৰ ভিতৰত। 11টাৰ পৰা 12টাৰ ভিতৰত।